हेलो फ्रेंड स्वागतम जनाइছো আমাৰ চেনেল নিকসঞ্জয় 2.0 লৈ তো বন্ধুসকল আজি আমি কথা পাতিম আপোনালোকৰ যোনটো ইউটিউব চেনেলৰ লিংক আছে সেই লিংকটো চাবচোন শেয়াৰ কৰাৰ লগে ইমান ডাঙৰ লিংক হৈ যায় আৰু আপুনি সেই লিংকটোকে আপোনাৰ ইমানটো কেনেকৈ কৰিব পাৰিব সেই বিষয়ে আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰে আমি আপোনাক চাবচোন আপুনি যে কিছু এজন মানুহক আপুনি শেয়াৰ কৰে সেই শেয়াৰ কৰা লিংকটো ইমান ডাঙৰ হয় তেতিয়া লিংকটো ভাল নালাগে ন তাৰ পিছত যদি আপোনাৰ লিংকটো ইমানটো হয় তেতিয়া ভাল লাগে সেইটো কেনেকৈ কৰিব পাৰি আজিৰ এই ভিডিওটোত আমি গম পাম তেন্তে বন্ধুসকল বলক পলম নকৰি আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকক মই এতিয়া বৰ্তমান মোৰ মোবাইল স্ক্ৰীনত লৈ যাম তো মোবাইল স্ক্ৰীনত লৈ যাই আপোনালোকক বুজাই আছো কেনেকৈ কি কৰিব লাগিব তো বলক বন্ধুসকল তো মই এতিয়া আপোনালোকক মোৰ মোবাইল স্ক্ৰীনলৈ লৈ আহিছোঁ তো মোবাইল স্ক্ৰীনলৈ লোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ যোনটো মোবাইলত আপোনাৰ ক্ৰোম ব্ৰাউজাৰ আছে সেই ক্ৰোম ব্ৰাউজাৰটো আপুনি ওপেন কৰি ল'ব ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিলে তাত আপোনালোকে টাইপ কৰিব www.youtube.com বা আপোনালোকে ডাইৰেক্ট মোৰ এতিয়া ইউটিউবটো ওলাইছে চ' ডাইৰেক্ট ইউটিউবলৈ গুচি আহিলোঁ ইউটিউবত অহাৰ পিছত আপোনালোকৰ যোনটো চেনেল আছে সেই চেনেলটো আপোনালোকে লগইন কৰি ল'ব আপোনাৰ চেনেলটো লগইন কৰি ল'ব ফাৰ্ষ্ট এনেকৈ ওপৰত যায় দেখিছে নহয় মই ওপৰত গ'লোঁ চেনেল লগতো ক্লিক কৰিলোঁ তাৰপিছত আপোনালোকৰ ক্লিক কৰাৰ পিছত আপোনালোকে তাত যোনটো ছেটিংছ আছে সেই ছেটিংছটো ক্লিক কৰিব ছেটিংছটো ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব এনেকুৱা এটা ইণ্টাৰফেচ দেখা পোৱাৰ লগে লগে আপোনালোকে কি কৰিব যোনটো আপোনাৰ এডভান্স ছেটিংছ আছে সেই এডভান্স ছেটিংছটো লৈ যাব এডভান্স ছেটিংছ যোৱাৰ পিছত আপোনালোকে তাত দেখা পাব URL বুলি কাষ্টম URL সো কাষ্টম URL যোৱাৰ পিছত আপোনালোকে তাত এতিয়া দেখিছে মোৰ মোৰ কাষ্টম URLটো বনি আছে www.youtube.com নিকসঞ্জিত ব্লগ বুলি যিহেতু মোৰ আৰু এটা চেনেল আছে নিকসঞ্জিত ব্লগ নামৰ সেই চেনেলটোত আপোনালোকে যে চেক কৰিব পাৰে তাত আপোনালোকে বহুত ভাল ধৰণৰ ব্লগ দেখা পাব সো তাত যে কাষ্টম URL যে আপোনালোকৰ যোনটো কাষ্টম URL আছে সেই URLটো আপোনালোকৰ নিজৰ মতে সেট কৰি ল'ব যেনেকৈ বিচাৰে আপুনি সেনেকৈ সেট কৰিব পাৰিব তো আজি ভিডিওটো ইমানেই যদি আজি আমাৰ এই ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো লাইক কৰিব নাপাহৰিব আৰু লাইকটো কৰি দিব লাইকটো কৰিলে আমিও অলপ উৎসাহ পাওঁ আগলৈ এনেকুৱা ধৰণৰ ভিডিও বনাবৰ কাৰণে আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি আপোনাৰ সাইডত থকা নটিফিকেশ্যন বেলটো অল কৰি দিব তো আজিলৈ বাই বাই আকৌ লগ পাম আমাৰ নেক্সট এটা ভিডিওত এনেকুৱা ধৰণৰ টপিক লৈ তো আজিলৈ বাই বাই আকৌ পিছত লগ পাম বাই বাই